নমস্কাৰ ৰেপৰ্ট উচ্চাইত্যলৈ আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ আৰু আজি আগবঢ়াব বিচাৰিছোঁ নাটক যোদ্ধাৰ তৃতীয় আৰু চতুৰ্থ দৃশ্য। যিসকলে প্ৰথম আৰু দ্বিতীয় দৃশ্যটো চোৱা নাই তেখেতসকলে ডেছক্ৰিপশ্যন বক্সত গৈ লিংকত ক্লিক কৰিলে চাব পাৰিব। গতিকে আহক এতিয়া আমি যাওঁ যোদ্ধাৰ তৃতীয় আৰু চতুৰ্থ দৃশ্য। একদম দেৰি নকৰো, একদম সোনকালে সেইটো চিন্তা নকৰিবা। মই একদম সময়ত আহি আজিৰ পৰা এতিয়া মোক কোৱা, আজি খাবৰ কাৰণে তুমি কি বনাইছা? মই চাই আহো। মই নাই, মই চাবই লাগিব। বিলাহী আৰু মাছৰ টেঙা বনাই। বিলাহী আৰু মাছৰ টেঙা? মই যিটো ভাল পাইছো সেইটোৱে বনাইছা। বহুত হ'ব মা, আজি অকণমান যেনিবা দেৰি হৈছে। কাইলৈ সোনকালে গ'লে একদম 6টা বাজিব, মই ঘৰৰ ভিতৰত। হ'ব হ'ব। বিয়া চাইছিলো নহয়, চাম বুলি ভাবিছিলো আৰু আজিকালি চাইনো কি লাভ? আজিকালি মাক বাপেকৰ যিহে নেচাৰ, ল'ৰা ছোৱালীয়ে পচন্দ কৰা বিলাক চোন মাক বাপেকে মানিয়ে ল'লে। তেওঁলোকৰ বিলাকে লাগিলে গধূলি অকল এইটোৱে দিয়ে হওক দে। কি কোৱা? হৰিকান্ত নে হৰকান্ত? হৰিকান্ত কোৱা। টাউনৰ ল'ৰাৰ লগত পলাই গ'ল। ভালেই হ'ল দিয়া পলাই গ'ল। আজিকালি সংসাৰ কাৰণে সেইটো বাদেই দিয়া। আৰু সংসাৰৰ কিছুমান কথা চকুত পৰিলে তোমাৰ মৰি যাব মন যায়। মই বুজি পাওঁ, মই বুজি পাওঁ। একো নকৰাকৈ বুলি নকবা। এটা ভাল কাম কৰিব বিচাৰিছো আৰু তোমাক কথা দিছো মা, যিজনী মনে বাইদেউ বুলি ক'লে সমাজত এটা নাম মই ৰাখিম আৰু তেওঁৰ নামতো কেতিয়াও মই কলংক লাগিবলৈ নিদিওঁ মা, কেতিয়াও। গাঁৱৰ মানুহৰ কথা বাদ দিয়া। গাঁৱৰ মানুহে এটা কথা দুটা উলিয়াই আৰু গাঁৱৰ মানুহে লোকৰ দুখ
ফল আৰু বেয়া কাম কৰিলে বেয়া ফল হ'ব বাদ দিয়া একো আজি মই ভাল কৰিম আৰু মায়ে আনন্দ মনেৰে খাব লাগিব আহা মা হ'ব পঢ়া শুনা কৰি কিমান মই চাকৰি এটা কথা ভাব বুলি আকৌ চাকৰি নাই নাই তাৰ কোনো চিন্তা নাই হ'ব মাছোৱা যদি তোমাৰ পেঞ্চনৰ টকাৰে খুৱাব নোৱাৰা নহয় নালাগে মই যাম দে তই ক'লৈ যাবি য'ত মন যায় মই ক'লৈ গুচি যাম নাথাকো ঘৰত হ'ব হ'ব মাতিছো খাই বিলাহী আৰু মাছ য়েছ ইয়াৰ লগত অকণমান কথা এটা আছে কালি আন্টি বগাই দোকানতে আছে ঠিক আছে তোমাৰ মাতিব নালাগে মই আহিলো তুমি চোৱা চাহ বনাই থৈ আহিছো ধুনীয়াকে চেনি অলপ কমকৈ দিবা ৰাতিপুৱা মই চেনি বেছি নাখাওঁ ৰাতিপুৱাই আহিলো যে কিয় ৰাতিপুৱাই মানে মই কথা এটা গম পাই একদম দৌৰি আহিছো গুৰুত্বপূৰ্ণ কথা গুৰুত্বপূৰ্ণ যদি ৰহ মায়ে কথা দিব নহয় চৰকাৰ পুস্তকৰ কথাটো গম পাওঁৱেই তাৰে এজন হেড এছিষ্টেণ্টে টকা লৈ চাকৰি দিয়াত লাগিয়ে গ'ল ওকে তেন্তে আমাৰ মিছন ষ্টাৰ্ট নাম কি আৰু সি থাকে ক'ত আৰু থাকে ক'ত থাকে ঠিক আছে প্ৰণৱন্ত ফুকন